আজি হেলমেটটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। হেলমেটটো দেখিছেনে, পিন্ধিলে মোৰ মুখখনৰ একোৱে নাথাকে আৰু তাৰপিছত যিহেতুকে মোৰ মোবাইলটো চাৰ্জ নাই আৰু মোবাইলটো সেইকাৰণে লৈ যোৱাতকৈ চাৰ্জতে সোমাই থৈ গৈছোঁ। আৰু বৰকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ লগতে একদম স্কিপ নকৰাকৈ চাই থাকিব। ৱেলকাম টু মাই ব্লগ। আৰু আজি আমি ওলাইছোঁ, ক'ত যাওঁ ঠিক নাই, হোৱা নাই এতিয়ালৈকে, কিন্তু আমি ওলাইছোঁ এতিয়া শিলপুখুৰীত আছোঁ। শিলপুখুৰীত কি কৰি আছোঁ? আমি চাহ খাই আছোঁ। আৰু চাহটো আমাৰ নিজৰ হয়। আৰু আজি আমি এটা চেলেঞ্জ লৈছোঁ, যিটো চেলেঞ্জ 100 টকা দিম। তাইক মই 100 টকা দিম, সেই 100 টকাটো তাই 15 মিনিটৰ ভিতৰত 10টা বস্তু খাব লাগিব 100 টকাত। কি খায় তাইৰ কথা এতিয়া, কি খায়, কিন্তু 10টা হ'লেই হ'ল আৰু। কিন্তু আমাৰ চাহৰ এইটো ইনক্লুডিং নহয় আৰু তাত। আৰু পাৰিবিনে? তোক 15 মিনিট দিম, 15 মিনিটত 10টা বস্তু খাব লাগিব, মাত্ৰ 100 টকা। বাজেট মিলাবি, 5 মিনিটত বাজেট মিলাবি, 10 মিনিট পূৰা খাই যাবি বিচাৰি। 10 মিনিট খাবই লাগিব, 15 মিনিট খালে হ'ল। 15 মিনিটত 5 মিনিটত বাজেট মিলাবি, 20 মিনিটত দিম তোকে। আৰু 20 মিনিটৰ ভিতৰত চাই থাকক কৰিব লাগিব। আৰু বলক আমাৰ লগত ভিডিঅ'টো ষ্টাৰ্ট কৰক। আপোনালোকেও চাই থাকক শেষলৈকে। কোনে জিকে চাওঁ, চুনুৱে জিকে নে মই জিকোঁ দেই। আৰু আমি চাহ তাহ খাই পূৰা ওলাই ল'লোঁ। ওলাই লৈ এতিয়া আমি যাম ফেঞ্চি বজাৰত। ফেঞ্চি বজাৰত ময়ো বস্তু অলপ কিনিম আৰু তাইকো লগতে আমি চেলেঞ্জটোও কৰিম। সোমাই দে বাসন্তী, ভালদৰে থাকিবি দেই। হেলমেটটো ল'ব লগা হ'লে মোৰ মাথাটো গৰম হৈ যায়, মোতকৈ বেছি ওজন এইটো হেলমেটৰ। মই আগতে হেলমেট নুখোলোৱে, এনি টাইম হেলমেট পিন্ধিয়ে ঘূৰি থাকোঁ। কিন্তু এতিয়া হেলমেটটো কি হৈছে জানে, ইমানেই বেছি ওজন, মই পিন্ধা লাগিলে বহি যাওঁ। যিমানখিনি বস্তু কিনিবি তাতকৈ বেছি ওজন হেলমেট। ইমান দাম দিলি মোক। আৰু দোকানখনত আহি পাই দেখিলোঁ, দোকানখনৰ আজি চাফাই অভিযান চলি আছিল। তাৰে পিছতো আমাৰ বস্তু ওলাই ল'লে আৰু আমাক ফেনখন দিলে। ইমান বেছি গৰম পৰিছে হয়নে। আৰু আমি পিনৰ ডাব্বা এনেকৈ যিখিনি লাগতিয়াল বস্তু আছে তাৰ লগতে লেন্স লৈ ল'লোঁ। চাওকচোন, লেন্সবিলাক বৰ ধুনীয়া কালেকশ্যন আহিছে। আৰু লগতে আইলেছো লৈ ল'লোঁ। আৰু আমাৰ বজাৰ কৰা হৈ গ'ল, যিখিনি লাগিছিল মেকআপৰ বজাৰ সেইখিনি হৈ গ'ল। তাৰপিছত এতিয়া আমি গৈ আছোঁ চেলেঞ্জ, যিটো কৰিম বুলি কৈছিলোঁ আপোনালোকক, চেলেঞ্জটো কৰিবৰ কাৰণে। আৰু বৰষুণ আহোঁ হৈ আছে, বৰষুণ আহিব চাগে এতিয়া। বজাৰ কৰা হ'ল আৰু ষ্টাৰ্ট কৰিব। আৰু যদি 15 মিনিটৰ ভিতৰত যদি তাই শেষ কৰিব নোৱাৰে, তেতিয়াহ'লে তাইক 100 টকা দিব লাগিব। আৰু যদি মই নোৱাৰোঁ, তেতিয়াহ'লে মই তাইক 100 টকা দিম। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া তাই 5 মিনিট দিছোঁ। তাই দোকানীখন কোনখানি নিৰীক্ষণ কৰি আছে আৰু চাই আছে যে 15 মিনিটত খোৱা হ'বনে তাইৰ। আইচক্ৰীম খালে ইমান সোনকালে শেষ নহয় ন। 10টা বস্তু খাব লাগিব 100 টকাত। কি খোৱা? 10 টকা। তাৰপিছত খাব পাম। আইচক্ৰীমটো খালে বহুত টাইম লাগিব। আইচক্ৰীমটো খালে বহুত টাইম। তাৰপিছত বনোৱা বস্তু খাওঁ, সেইটো বনাবলৈ টাইম লাগিব। সেইটো টাইম দিবি নাই? সেইটো নিদিওঁ। হ'ব, চানা খাব পাৰিবি। চানা ধাম ধুম জ্বালা চানা না জ্বালা খাব নোৱাৰোঁ, সেইটো মই গেৰেণ্টি নকৰোঁ। তাৰপিছত আৰু চাওঁ দে, ষ্টাৰ্ট কৰোঁ। 7:25 টাইম ষ্টাৰ্ট হৈছে। 15 মিনিট। भैया 10 कितना है? 20 कितना है? 20 नहीं है। ফুচকা চেলেঞ্জ নহ'ব। এয়া প্ৰথমটো ষ্টাৰ্ট কৰিছে দেই 25। আৰু 15 মিনিটৰ ভিতৰত তাইৰ টাইমটো ষ্টাৰ্ট হৈ গৈছিল। আৰু প্ৰথমতে তাই ফুচকা খাইছিলে 20 টকাৰ। তাৰপিছত একদম সপাহপি খাই দিছিল, যিহেতুকে মই 1 টাইমাৰটো মিনিট দি থৈ 35 দিলোঁ। ছেকেণ্ড, তাৰে পিছত 36, পইচা দিয়াটো তাইয়ে 39, কৰিব 40। লাগিব। আৰু গোটেইখিনি দৌৰি কৰি আকৌ তাই দৌৰি আছে 1 মিনিট 47 ছেকেণ্ড হৈছে। চেলেঞ্জৰ কাৰণে। শুনো, যাই আছোঁ মই কিন্তু পিছে হৈ গ'ল। পইচা ময়ে দিব লাগিব, সময় বেছি নিদিয়া। 3টা হ'ল। পানীটোতো পৰিব। পানীটো হ'ব। 50 টকা। কেতিয়া ভাই টাইম আছে, 6 মিনিট হৈ গ'ল। টাইম যাব। 10 টকাৰ হ'ল। 10 টকা নাই নেকি? টাইম আছে কিন্তু 5 মিনিট হৈ গ'ল। दस टका फल पाबो नेকি 10 टকাৰ ফল মূল পাবো নেকি 10 का नहीं मिलेगा कितना काटिए थोड़ा सा काट के देने से भी होगा 10 का पूरा काम मिलेगा নহলে एक्सेप्ट कर মই হাৰি দিও নাই হেৰা লগতে কেই টকা হা 50 টকা আছে খাবি 6টা বস্তু এতিয়া এনেকুৱাটো খাই আনছো য'ত 10 টকীয়া বস্তু পোৱা সম্ভৱেই নহয় আৰু বেটাৰীটো বিচাৰি হাইৰাণ হৈ গৈছে আৰু মই বাৰু অকমান টাইমিং দিছোঁ কিন্তু খোৱা টাইমটো পুৰা 15 মিনিটে হ'ব লাগিব জুইচ এক গিলাছত কিমান না 150 টকা আৰু তাক খাব লাগিব 10 টকা দিছে না কেন খাই আছা ये नो आपको 10 टका मिला
কিনো পইচা গণি আছে, টাইম যাই আছে। 40 টকা 5টা বস্তু। কেইটা দিয়ে দিয়ক না। আঙুৰ 10 টকা। চাওমিনতো গ'ল 100 টকা। আৰু কিমান টকা আছে? 30 টকা আছে, 4টা বস্তু খাব আছে। এটা 5 টকা 20 টকা 3টা বস্তু। 10 টকা 10 টকাই দিব। 4টা আর 10 টাকা বস্তু কি আছে কম না? 10 টাকা হ্যাঁ, 10 টাকা মানে কি? 10 টাকা আমরা এইটো কিবা হেই হয়, কিবা হয়। আচ্ছা এনে আৰু 10 টকা কিবা এটা আৰু কিবা এটা দিয়ক না, লাষ্ট শেষ হ'ব। হাৰি হাত দুখন দাঙি দি হাৰিলে বোলে নাহাৰে। নোখোৱা বস্তু খাইছ তই যাবা কি হয়? কি খুদ হৈ গ'ল। দুটা বস্তু 10 টকা। কি কি কিনছা? কি কি? তামোল আৰু তামোল দুখন হ'লে নহ'ব, চুপাৰি হ'ব। উইনাৰ টাইম বেছি খাইছ, টাইম বেছি খাইছ, খাই যা। চুপাৰি পেকেটো সোমাই লওঁ। লাষ্টত যেনেকৈ নহওক জিকি গ'ল। মানে প্ৰথমতে তাই ফুচকাটো অকণমান কম কৰি দিছিল আৰু মই এতিয়া মোৰ আছে তাই লাষ্ট চুপাৰি আৰু এই চুপাৰি তাই তামোলবোৰ কিমান টাইম খাই সেইটোৱে ডাঙৰ কথা। আৰু এতিয়া মোৰ পাল আছে, মোৰ পাল মই যিটো খাইছোঁ সেইটো খাব নোৱাৰিম, বিচাৰি খাব লাগিব। তেনেকুৱা কথা নেকি? মইতো বিচাৰিছোঁ ন, বিচাৰোঁতে টাইম কথা বিচাৰিব নোৱাৰিবি। মোৰ বস্তু খাব নোৱাৰিম, তোৰ বস্তু মই খাব নোৱাৰিম। ঠিক আছে, মই স্পীড খাওঁ, খাব নোৱাৰিম। হ'ব বাৰু। 20 টকাৰ প্ৰতি 10 টকাৰ। তাৰপিছত 2 নম্বৰ 3টা। তাৰপিছত খালোঁ, তাৰপিছত জামু, তাৰপিছত পানী পানী তাৰপিছত লেচু, তাৰপিছত 10টা হৈ গ'ল পুৰা তাই। এতিয়া মই খাইছোঁ, খাই পিনি তাই টাইম ষ্টাৰ্ট হৈছে, চাওঁ ভাব। 10 টকাৰ বগৰী দিব এতিয়া মোক খুলি কেনে। 10 টকা বগৰী লৈছে, আমাৰে খাব দিয়া। ষ্টাৰ্ট। হা টেঙা নে তিতা? তই 10 টকাত বহুত বগৰী দিলাচোন। নহ'ব, মোৰ বস্তু এটা খোৱা নাছিলি। 90 টকা 9টা বস্তু। কেইটকা গ'ল? 20 টকা। एक्चुअली गलत बना আছে চেরি 10 টাকা দেয় বেছে এইজনী দাম খাব পাৰাচোন। পুৰা হাতত বস্তু জমাই লৈছে আৰু খাম বুলি। চাৰিটা হৈছে, পাঁচটা আৰু 50 টকা 5টা বস্তু। পানী বটল হাতত এগালমান বস্তু গোটাই লৈছে, তাৰপিছতে খাই থাকিব। অন্যদিনা বস্তু হাতৰ পৰা পৰি যায়, আজি নাযায়। 10 মিনিট হৈ গ'ল। ঠাণ্ডা
জিকিবি নে তাই হাতত লৈহে পইচা খোৱাই নাই আধা কাপ দিয়ক বেচেৰীজনীলৈ বেয়াই লাগিছে 10 টকা একো বস্তুৱে পোৱা নাই বিচাৰি আৰু 5 মিনিট আছে তোমাৰ হাতত কেইটা বস্তু লৈ কৰিছা খাবলৈ কেইটা হ'ল বেছি কৰি দিছে কেইটা হ'ল বস্তু এতিয়া এতিয়া আৰু 4 মিনিট আছে অকল হাতত লোৱা বস্তুকেইটা খাবলৈ আছে এইকেইটা কেইটা খাবি এইকেইটা আৰু 10 টকা আছে হা বেগত বস্তুকেইটা চা এইকেইটা কেতিয়া খাবি 3 মিনিটে নাই ঠাণ্ডা চা লাগে হ'ল এইকেইটা কি এইকেইটা কোনে খাব অনলি 2 মিনিট $100 কমপ্লিট কিন্তু এইকেইটা আৰু কথাতে এষাৰ আছে নহয় যে ভবা কথা নহয় যদি বাটত আছে কণাবিধি মানে কি হ'ল মই জিকিম বুলি ভাবি পেলাই একদম 100% আছিলোঁ যে মই জিকিমে চুনুক হাৰাম কিন্তু এতিয়া উল্টা যায় চুনুহে জিকিম মই হাৰিলোঁ আৰু মোৰ 100 টকা ভাবিছিলোঁ চুনু কৰালোঁ মোৰ তাত টাইম নাপালে আৰু আজিলৈকে আমাৰ চেলেঞ্জ মানে মই হাৰিছোঁ হাত দুখন দাঙি দিছোঁ চেলেঞ্জাৰ কৰিছোঁ আৰু চুনু জিকিছে আজি আৰু নেক্সট আমাৰ এনেকুৱা ধৰণৰ চেলেঞ্জ কিছুমান চাবৰ কাৰণে আমাৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিব আৰু লগতে যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু যদি কিবা বেয়াও লাগিছে তথাপি কমেণ্ট কৰিব আজিলৈকে ইমানে বাই বাই 51 52 53 54 55 56 57 58 59 60 নাই নোৱাৰিলে মই অকণমান হাৰিছোঁ চব কাটি কিন্তু মিলাইছোঁতো মই মিলাই চাগে কিনি পিনি চব ফাঁচিছে মোৰ মানে দোকানীকেইটা অলপ বেছিকৈ দিছিলোঁ চাবো বেছিকৈ দিছিলোঁ তোমাক মই বেছি খাইছোঁ মোৰ ডাঙৰ আছিলে বস্তুকেইটা মোৰ সৰু কিন্তু বেছিকৈ দিছে যে একো নাই হাৰিলেও ভাল লাগে হাৰি আহিলে ছোৱালীজনী হাৰি আহিলে একো নাই নেক্সট আমাৰ চেলেঞ্জটো চাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু চেলেঞ্জটো যে লাগিলি তোৰ লাজ লাগিছে নাই মোৰ লাজ লাগিছে চেহেৰাটো চা কিমান কিনমিন মোৰ লগত লাগে কিনমিনা খাব পাৰে কিন্তু মই নহ'লে মই খালোঁ হয় কিন্তু মৰমত লৈছে গতিকে মই ডাঙৰ বস্তু খাইছিলোঁ হাৰিলে আৰু যদি আমাৰ আজি চেলেঞ্জৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ তাত আৰু নেক্সট ভিডিঅ'টো আমি মানে চেলেঞ্জ কৰিম ভাবিছোঁ মেকআপ মানে চকুত বান্ধি মেকআপ কৰিম আৰু কোনে কেনেকৈ মেকআপ কৰে সেই মানে কমেডিটো চাবৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব বেছি নহয় এদিন না বাই বাই